বহুত টাইম পঢ়লো অলপ মোবাইল বেগে চাওঁ ৰ আৰে তাই মেছেজ কৰি আছে মই গমে পোৱা নাই ৰিপ্লাইটো দি লওঁ দুটা আহিল নেকি নাই দে হাই নপঢ়োতে আজি আজিকালি আমাৰ বাপা মোবাইলতে ব্যস্ত হৈ থাকে পৰীক্ষাও আছে নষ্টা মানে মোবাইলটো কিনি দি মই ভুল কৰি পাৰলো নন ষ্টপ মোবাইলটোতে বেছি হয় পঢ়িছেনে বা পঢ়া নাই সিহে জানে আৰু সুধিলে আকৌ পঢ়া বুলিও কয় কি যে কৰোঁ মই মোবাইলে নিলো নষ্ট দেউতা পঢ়ি আছিলো এইমাত্ৰ অলপমান মোবাইলটো চাইছোঁ এই পৰীক্ষা আছে তাৰ এই মোবাইলে টিপি আছে এই পঢ়িবা পঢ় পঢ় দিয়া দে পঢ় যা দে পঢ় তই আৰে ইমান ধুনীয়া ছোৱালী ফ্ৰেণ্ড ৰিকুৱেষ্টটো পঠাই দিওঁ ৰ এটা মেছেজে দি দিওঁ হাই আৰে ৰিপ্লাই কৰিলে বে হেল্ল' ঘৰ ক'ত হয় তোমাৰ ৰঙিয়া বয়ফ্ৰেণ্ড আছে নেকি তোমাৰ বে নাই বে প্লিজ তোমাৰ নম্বৰটো দিয়াচোন no. ক'ত যায় মই বজাৰ যাম ৰ কিবা কিনবো অলপ বজাৰ কৰোঁ এই বাপাটো পৰীক্ষা দিব না আহিম তাকে এতিয়া মোৰ বহুত চিন্তা হ'ব আপুনি নপঢ়ে ন চব ফেচবুক হোৱাটছআপ এইবিলাক কৰি থাকে ছোৱালীবিলাক চেনি খাই থাকে মোৰ এতিয়া মানে ভাবি বহুত চিন্তা হ'ব তোৰতো মেট্ৰিক পাছ কৰিছিলি এই বুজাবিচোন অলপ তাক তই বুজাবি এতিয়া মোৰ কথা আপুনি যাক পিছে ঠিক আছে যাব কওক তই বোলে পঢ়া প্ৰতি মন কমি গৈছে তোৰ কোনে কৈছি পঢ়ো দেখোন এইমাত্ৰ দেউতাৰেক লগ পালোঁ তাতে বাটত বজাৰ কৰিব যাওঁ এই দৈত্যটো এনে কথা কৈ থাকে গিলা এনে নহয় তই বোলে এনি টাইম আপিগিলাৰ লগতে ফোন কৰি থাকা মেছেজ কৰি থাকা নপঢ়া পৰীক্ষা আহিল দেখোন পৰীক্ষা আছে গম পাইছোঁ পঢ়ো মই অলপ পঢ়াৰ প্ৰতি মন দিবি আমিতো হ'ব যা ইমান শিক হ'ব নালাগে যা জানোতো মই তোৰ দৈত্য হ'ব নালাগে যা হ'ব দে বেয়াকে ভাবি নলবি আৰু যা ক'লো দে পঢ়বি বাবা ক'ত যা তই মই এনে দোকানৰ পৰা সেইদিনা তাক ক'লি নে সেইদিনা তাক মই বাটতে লগ পালোঁ আপোনাক লৈ দিয়াৰ পিছত মানে মই ক'লোঁ
অলপ পঢ়াত মন দিবি সি মোক অলপ বেয়াকৈ ক'লা এতিয়া মই কি কৰিম তই কচোন কি কৰিবি নে আপুনি এটা কাম কৰক আপুনি কি ফেচবুকত মেছেজ কৰি থাকে ন ছোৱালীলৈ হেৰি কৰি থাকে মই নিজে আপুনি দেখা হেৰি কৰক যে আপুনি এটা ছোৱালীৰ একাউণ্ট খোলক আপোনাৰ মোবাইলত একাউণ্ট খুলিলে তাক মেছেজ কৰক তেতিয়া আপুনি যি কয় সি তাকে কৰিব ছোৱালীৰ কথা মতে শুনে ছোৱালী সি যি কয় সেইটো কৰিব তাৰপিছত সি তাৰ পঢ়া ভাল হ'ব ন এইটো ভাল হ'ব একদম পুৰা কাম দিব ন ঠিক আছে বাৰু তুমি কৰিবা ঠিক আছে মই যাই ঠিক থাকোঁ আছে মই কি কওঁ নিচিনা এটা ফেক একাউণ্টে খোলোঁ নেকি ৰ তাক মই খুলি তাক ফেক একাউণ্টটোত হেৰি কৰি দিওঁ তাৰ ফ্ৰেণ্ডটোকে আছে মই কথা দিওঁ ৰ আৰে ইমান ধুনীয়া ছোৱালীজনী ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে একচেপ্টে কৰি ল বা একচেপ্ট কৰিলে ইমান ফটো দি মেছেজ দি দিওঁ হাই হাই বুলি মেছেজে দিছেচোন হেল্ল' বা হেল্ল' বুলি দি দিলে কি হ'ব মোৰ ভালে দিয়া তোমাৰ পাপা অ' পা অ ৰীতা ভাত খাৱা দেৰি হৈছে মই অলপ পিছত যাই আছোঁ যাম মোক স্কুলত কিবা লিখা কাম দিছে সেইখিনি শেষ কৰি যাই আছোঁ বাহ ভূতৰ মুখত ৰাম ৰাম ৰীতা কি ভাবি আছা নাই নাই একো হোৱা নাই দে ঠিক আছে পঢ়ি থাক ৰীতা মোৰ আজি এক্সাম আছে ঠিক আছে মই যাওঁ দে ন যা ভালকৈ দিবি পৰীক্ষা ঠিক আছে বা তই ফাৰ্ষ্ট ডিভিজন পালি অ ৰীতা এইবিলাক চব তাইৰ বাবেই কোন তাই মই তোমাক এটা কথা লুকাইছিলোঁ মই এজন ছোৱালীক বহুত ভাল পাওঁ কি নাম তাইৰ নাম পম্পী পম্পী অ ফেচবুকত নেকি হয় সেইজনী ময়ে কি দেউতা তুমি মোৰ লগত এনেকুৱা কৰিলা নাই বা তই আজিৰ পৰা ভালকৈ পঢ় আৰু এইবিলাক ঠাণ্ডা পাতি চাহ ভাই তোৰ বহুত হেৰি আছে টেলেণ্ট আছে যদি এই তই ফেচবুকৰ ছোৱালীৰ ফটো আছে তই পঢ়াত লগা জীৱনত বহুত উন্নতি হ'ব হ'ব দেউতা আজিবাৰ মই ভালকৈ পঢ়িম আৰু সেইদিনাৰ পৰাই ল'ৰাজনে দেউতাকৰ কথা শুনি ভালদৰে পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিলে